ইছ ৰাম, এইটোলে চা কেনেকৈ শুই আছে। ইমান গেলা গৰমত ই ভাল হ'ব পাৰে দেই। জোৱাই, ঐ জোৱাই। আপোনাৰ কাম নাই আৰু দেউতা, টোপনিটো আহিছিলে ভাঙি দিলেহি। তই এই গৰমখনত ভাল পকৰ মেলি মেলি শুই আছ দেই জোৱাই। আপুনিওচোন গোটেই ৰাতি ফেন চলাই নাক বজাই পকৰ মেলি শুই থাকে। আপোনাৰ নাকৰ মাতত মোৰ ৰাতি টোপনি পূৰ নহ'লে এতিয়া অকণমান বাগৰ দিছোঁ। আপোনাৰ নাকৰ মাত যেনেকুৱা আহে ট্ৰেইনৰ ইঞ্জিনেও তেনেকুৱা মাত নিদিয়ে। হ'ব থ, তই বেছিকৈ ক'লি জোৱাই। মোৰ নাকৰ মাত ইমান বেছিও নহয়। তই পকৰে পাতিলে যিমান মাত দিয়ে, তই পকৰে পাতিলে গোটেই ঘৰ হিলি যায়। হ'ব দেউতা, আপুনি আৰু ওপৰত ক'লে। মই ইমান ডাঙৰকৈ নাপাতোঁ ঘৰ হিলি যোৱাকৈ। মই পাতিলে পকৰে শব্দই নকৰে, ফোজ কৰে। গোন্ধটো যেনিবা হাই ভাই মাৰে, কণা গান্ধি গোন্ধাই, গোটেই ঘৰটো বিয়পি পৰে। আইঅ, ই কথা কৈছে শুনা। সি কিমান ডাঙৰকৈ পাতে মই নিজে শুনিছোঁ। এই দুখন কাণে ই কথা ক'বলৈ আহিছে মোৰ আগত। তই কিমান ডাঙৰকৈ পাত মই নিজে শুনিছোঁ জোৱাই। গোন্ধটো তই ঠিকেই কৈছ, হাই ফাই মাৰে। এদিন ভাত খাই থাকোঁতে পাতিছিলি নহয়, মই ভাতৰ কাঁহী যে পেলাই দিছিলোঁ, মনত আছে নাই? নাজানো, পাহৰিলোঁ, মনত নাই। শুই শুই চেহেৰা শুকান বিৰিটোৰ নিচিনা কৰিলি। ক'ত তোৰ ভাগৰ কথা মনত থাকিব? পদা কথাটোকে মনত ৰাখিবলৈ মোক কি গৰজডাল পৰিছে। পাপা, তোমালোকে কি কথা পাতি আছা? একো পতা নাই ল'ৰা, এনেই কিবা কিবি। ককা মাছ ধৰিবলৈ নাযায় নেকি? আজি মাছ ধৰিম বুলি কৈছিল নহয়, পাহৰিলে? ঐ বাবুলাল, নাই পাহৰা। মই কথা কৈ ইমান সোনকালে পাহৰোঁ বুলি ভাবিছা নেকি? আজি ভাত কিহে খালোঁ তুমি যদি 10 দিনৰ পাছত সোধা মই তেতিয়াও কৈ দিম। মোৰ মাথা আইনষ্টাইনতকৈ সাঁতোচা। কৃষ্ণ। জোৱাই, বল বল মাছ ধৰিবলৈ যাওঁ, উঠ। হে মাছ ধৰিবলৈ যায়? আপুনি নদীত মাছ ধৰিব পাৰিব জানো দেউতা? তই কি কথা কৈছ জোৱাই? নদীত মাছ কেলে ধৰিব নোৱাৰিম? আগতে আমি ভৰ বাৰিষা লুইতৰ বুকুত মাছ ধৰিছিলোঁ। সোৱণশিৰি, দোলপাং, পাগলা দিয়া, চেঁচা নদী, গাভৰু নদী, পিছলা, অসমৰ গোটেই নদীতে মাছ ধৰি খাইছিলোঁ। আইঅ, হ'ব দেউতা ব'লক। পাপা, বাহুবলী দাই যাবনে? বাহুবলী দাই নাযাবনে? বাহুবলী দাই মাছৰ ফিচাৰ এডাল আছে, মাছ ধৰা বুলি ক'লে পাগল। মাছৰ নেগুৰ মোৰ মূৰতো আছে। বল আজি গোটেই নদীত ঘোলা মাৰি দিম মাছ ধৰি। কৃষ্ণ। তহঁতে দেই, মই নুমলীয়া বিৰৈ ঘৰত সোমাই পেলাই কলহমাল অকমান খাই পেলাই গৈ আছো নদীলে। ল'ৰা ব'ল, আমিও যাওঁ বাহুবলী দাৰ ওচৰলে। ব'লা পাপা, যাওঁ। আৰে মাগুৰ মাছ কাছা তো টেঙা জোল খায়েগা তো কেইচা মজা লগতা হে। কেইচা মজা লাগতা হে পাপা? लड़कियों के गालों में सुमा दे के जो मजा लगता है उसे भी मजा लगता है। আইঅ পাপা, তোমাৰ গানৰ লিৰিক্স গানটো বেয়া হৈছে নেকি বাপা? মই দ্বিতীয় শ্ৰেণীত থাকোঁতে লিখিছিলোঁ। লতাজীৰ লগত কেকে গোৱাম বুলি থৈ দিছিলোঁ। এতিয়া তেওঁলোক গুচি গ'ল নহয়, জুবিন পাপনকে গোৱাব লাগিব। তুমি যিটো গান লিখিছা পাপা, মোৰ শুনিয়ে হাঁহি উঠিছে। জুবিন দাই এইটোতো আৰু গাব যে হৈছে আৰু। মই গাইছোঁ দেখিহে এনেকুৱা লাগিছে জুবিন গাৰ্গে গালে। চাবি শুনি কিমান শুৱলা লাগিব জুবিন গাৰ্গৰ মাতত। ঐ তহঁতে মাগুৰ বৰালি মাছ ক'ত পালি? ধুনীয়াকে খৰিকাত দে গৈ যা, মোলে অলপ থৈ দিবি কলহমালৰ লগত খাবলে। মাগুৰ মাছৰ লগত কলহমাল খাই বৰ ভাল লাগে। নাই দেউতা, নোৱাৰিম দিবলৈ, আমি খাবলৈ হ'বহে। কলহমালৰ লগত খাবলৈ চুক ভেকুলী টপিনা ড্ৰাই ফ্ৰাই কৰি থৈ দিম, ভাটিবেলা যাব। পাপা যাওঁ, মাছ দুটা মুখে লাগিব এতিয়া। ব'লা পাপা। দেউতা ভাটিবেলাকে আহিব দেই, মই ড্ৰাই ফ্ৰাই কৰি থৈ দিম চুক ভেকুলী টপিনা। চি কটা, চুক ভেকুলী টপিনা খাবলেহে মাতিছে কলহমালৰ লগত। এইবিলাক মানুহৰ লগত কথা পাতিবই নাপায় দেই। সঁচাকে দেই, নিজৰ শৰীৰত তেজবল থকালৈকে নিজে কৰি মেলি খাব লাগে। মানুহক খুজিলে এনেকুৱা ঠাট্টাহে কৰে। কলহমাল দুপেক খাই পেলাই মাছকে ধৰি আনোগে, বৰালি হ'ল যি পাওঁ। মই বুঢ়ী হলোৱে নেকি? আজিকালি বৰ ভাগৰ ভাগৰ নিচিনা লাগে, বুঢ়ী মানুহৰ নিচিনাকে। গোটেই সাৰ দিয়া শাক পাচলি খাই এনেকুৱা হৈছে নেকি? ভাল ভিটামিন বস্তু এটা খাবলৈ নোপোৱা হলো। ৰ'বা, আমি ভিটামিন আনিবলৈ যাওঁ। ক'লে যায়? কি ভিটামিন আনিব? মাছতহে ভাল ভিটামিন আছে, মাছ ধৰিবলৈ যাওঁ। আজিও যায় মাছ ধৰিবলৈ? দেউতা ওলাই গৈছে মাছ ধৰিবলৈ যাওঁ বুলি কৈ পেলাই, লগতে যাব পাৰিলে হয়। দেউতাই আমাক মাতি থৈ গৈছে, দাইটিৰ ঘৰত সাজ অকণমান খাই পেলাই মাছ ধৰিবলৈ আহিব আমাৰ লগত। সেইসোপা খাই পানীত নামি মৰিব গৈছে। সেইসোপা খাই গ'লে পানীত নামিবলৈ নিদিব দেই। হ'ব দিয়া, নামিবলৈ মনা কৰিম। ল'ৰা, তয়ো পানীত বেছি নামি নাথাকিবি, বেমাৰ হ'ব। হ'ব মা। মানুহৰ জীৱনবোৰ কি হ'ব? এফালে ওপৰৰ পৰা জুই দিছে, আনফালে চৰকাৰে বজাৰৰ বস্তু মূল্য জুই নিচিনাকে বঢ়াইছে। আমাৰ মানুহবোৰে পাবও লাগে। বিজেপি চৰকাৰক ভোট দি জিকাই লৈছে নহয়, এতিয়া আৰু পাব। আমাৰ দেউতাই আকৌ বৰ বিজেপি চৰকাৰ নাম গুণ গাই থাকে নহয়। বিজেপি চৰকাৰৰ পৰা ওলাবলৈ ক'বহে লাগিব। বাহুবলী। মেমেৰকা আৰু বাবুল কাইটি দুইজন ঠেলেক ঠেলেকে কোনফালে আগমন? মাছ ধৰিবলৈ যাওঁ বাহুবলী দাই।
হে মাছ ধৰিবলৈ যোৱা আহা ময়ো যাওঁ ব'লা আজি ৰাতি ডালিমি সপোনত দেখি শুই উঠাই দেৰি হ'ল বিচনাতে মুতিলো পাতিমুটা মাছ এটা বিচাৰিব লাগিব কৃষ্ণ বিয়ৈ গৰম দিনত পানীত নামি থাকিলে বৰ ভাল লাগে ন নকব আৰু বিয়ৈ গৰমত পানীত সোমাই থকাৰ নিচিনা আৰামেই নাই মাছ এটা পাইছো বিয়ৈ ধৰক বিয়ৈ মইহে পোৱা নাই মাছৰ ফিচা থাকিও ফিচাডাল কলি গৰু গাখীৰে ধুবহে লাগিব আইয় ভগৱান এইটো শিঙি মাছ মোৰ হাতত বেয়াকৈ ফিটিলে অ ইছ ৰাম মাছটো মোলে দিয়ক বেছিকৈ বিষাইছে নেকি বিয়ৈ বিষাইছে অ বিয়ৈ কেতেকিলেহে মনত পৰিছে আপুনি ধৈৰ্য ধৰকচোন বিয়ৈ পাৰলে ব'লক অকণমান বহি ল'ব ভীষ্মৰ বিয়া দেখি গৈছো অ মই ভাল হৈ যাব বিয়ৈ এইখিনিতে অকণমান বহক নদীত আহি পালোহি নহয় ক'ত ধৰিব মেমেৰাকাই ক'ত ধৰিবা এইখিনিতে নামি চাওঁ প্ৰথম আহক নামো গৰম খোজকাঢ়িয়ে টিকা পুৰি গ'লো পানীত নামিহে ভাল লাগিছে ময়ো নামি দিলো আৰু বাবুলাল বস্তু এটা থাকি আহিলে নহয় কি বস্তু থাকি আহিলে মাছ থোৱা খালৈটো ল'ৰা শুনিছনে খালৈটো থাকি আহিলে নহয় তই লৈ আগে যা বাবুলাল আমি মাছ ধৰি থাকো তুমি খালৈটোকে লৈ আহাগে যোৱা পাছফালে বান্দাতে আছে মই আজি মাছবিলাক বুমাইয়ে ধৰিম ধৰা মই এনেকে কেতিয়া ধৰিম ধৈৰ্য কেনেকৈ ধৰিম বেয়াকৈ বিষাইছে আগতে বা কেতেকি থাকোঁতে শিঙি মাছে টিকাই চিকাই ফিটিছিলে 3 দিনমান বিষতে কেকাই বিচনাত শুই থাকিলো কেতেকিয়ে মোক বৰ মৰম কৰিছিল তেতিয়া এতিয়া যিটো বিষ লাগিছে মোক কোনে চাব বিয়ৈ আপুনি কেলে কান্দি আছে আপোনাৰ চকু পানী দেখি মোৰ ঢলকে ওলাই আহিব লৈছে চকু পানী বিষতে চকু পানী ওলাই গৈছে বিয়ৈ কেনেকুৱা বিষ লাগিছে মোক বিষ কমিব বিয়ৈ কলহমালৰ লগত শিঙি মাছটো পুৰি পেলাই পিটিকা কৰি খালে বিষ কমি যাব এবাৰ মাছ ধৰি থাকোঁতে মোকো ধৰা সাপে খুটিছিল এনেকুৱা বিষ হৈ খঙতে সাপডালকে পুৰি পিটিকা কৰি কলহমালৰ লগত খাই দিছিলোঁ বিষ চাফা হৈ গ'ল আইয় ভগৱান কি হ'ল বিয়ৈ আপুনি উঠি দিলে মাছ ধৰো নামক বিয়ৈ আপোনাৰ কথা শুনি মোৰ বিষ পলালে বিষ পলালে মই মন্ত্ৰ গাইছিলোঁ নে কথা কৈছিলোঁ ইমান সময় হ'ল কায়জনী ধৰিব পাৰিছোহে লোৱা বাবুলাল ভৰাই দিয়ক মোৰ কি হলো আজি মাছেই পোৱা নাই এটা পাইছো বটিয়া মাছ ল'ৰা এইটো ভৰা বটিয়া মাছবোৰে অকল বালি মাটিকে খায় ন মেমেৰাকাই সিহঁতে বালি আৰু মাটিবিলাককে খাই থাকে এইজনী চাওক মেমেৰাকাই আপোনাৰ নিচিনা দীঘল মাছ মই এজনী তোমাৰ নিচিনা এজনী পালো শকতাবত ঠিকেই কৈছে মোৰ নিচিনা একেই বাবুলাল এজনী লোৱা ভৰাই থোৱা এইবাৰ ডাঙৰ মাছহে বিচাৰো ল'ৰা এইটো ল এইটো শামুকে মই বেলেগ কিবা সোণৰ চপা বুলি ভাবিছিলো নদীত সোণৰ চপৰা ক'ত পাবা ওলাবও পাৰে আগৰ দিনৰ সোণবিলাক গোটেই নদীতে আছে আজিৰ যুগত নদীত ক'ত সোণ পাবা সাগৰতহে আছে সোণ হ'লেও কিছুমান নদীত আহে বাবুলাল এইটো চোৱা শামুক বড়ো মানুহে খায় তুমি খাবা লোৱা মই নাখাওঁ দেই বেমাৰ হ'ব ধেত তুমি বৰ বাবু চাহাব শামুক খালে মৰিবা কছাৰী মানুহে শামুক খাই কিমান মানুহ মৰিছে বেমাৰ হৈ এইটো খালে কি হয় জানা গাত তেজ হয় বল হয় চকু ভালে থাকে থৈ দিয়া মই খাম মাছেই নাই ইমান মাছ ক'তনো পাব মেমেৰাকাই এনেকৈ আৰু দুটা এটাকৈ ডাঙৰ মাছ এটা পাইছো উশাহ বন্ধ হৈ গৈছে পানী তলত সোমাই দেউতা আহিছিলে নহয় মাছ ধৰিবলৈ ক'লে বা গ'ল ক'ত ককা মাছ ধৰিবলৈ আহিছিল অহা সময়তচোন আপোনালোক দুটাহে আহিছিল আমাতকৈ অলপ আগত আহিছিল দাইটিহঁতৰ ঘৰলৈ গৈছিলে হ'ল আৰু আচল মাছকে ধৰিছেগে কলহমাল খাই পেলাই শুই আছেগে চাগে ৰাইজসকল আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিছো আমি মাছ ধৰিয়ে থাকিম আপোনালোকে নেক্সট খণ্ডলৈ অপেক্ষা কৰিব তেন্তে বাই বাই ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো টিপি দিব ধন্যবাদ